মৰমৰ পোছাকযোৰ পিন্ধি সাজোন কাচোন কৰি এয়া মই একেবাৰে ৰেডি। তাৰ পাছতে আমিবোৰ লগ হ'লো আৰু ওলাই আহিলো এটা নিৰ্দিষ্ট কাম লৈ। নমস্কাৰ মৰমৰ ৰাইজ, স্বাগতম জনাইছো মোৰ অন্য এটা নতুন ভিডিঅ'লৈ। অসমীয়া নতুন বছৰ আৰু ৰঙালী বিহুৰ বহুত শুভেচ্ছা আপোনালোকলৈ। প্ৰতি বছৰে বহাগৰ 1 তাৰিখে আমি অঞ্চলটোৰ কেইজনমান লোক এনেকৈ একগোট হওঁ। উদ্দেশ্য কৈ আছো বাৰু। ভিডিঅ'টোত যে দেখি আছে কিবা সম্বৰ্ধনা জনাইছো যেন লাগিছে নহয়নে? হয়, তাকে কৰি আছো আমি। আৰু এই সম্বৰ্ধনা অনুষ্ঠানটো আমি হাত ধৰিছো অসম সাহিত্য সভাৰ তৰফৰ পৰা প্ৰেৰণ কৰা উলগনি পত্ৰৰে। অসম সাহিত্য সভাই এই নিৰ্দিষ্ট দিনটোক নামকৰণ কৰিছিল নিজৰ দিন বুলি আৰু ইয়াক পালন কৰা হয় প্ৰতি বহাগৰ 1 তাৰিখে। আৰু আমিবোৰ যিহেতু শাখাৰ একোজন সদস্য, গতিকে এই অনুষ্ঠানটোত ভাগ ল'বলৈ সুযোগ কণ পাওঁ। মোৰ কিন্তু খুব ভাল লাগে অনুষ্ঠানটোৰ লগত যে জড়িত আছো। আৰু এয়া আমি ছেপাৰেট হৈ গ'লো, সৰুখিনি বেলেগ গাড়ীত, ডাঙৰবিলাক বেলেগ গাড়ীত। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। যদি কিবা ভুল কৈছো তাৰ কাৰণে ক্ষমা কৰি দিব। লগ পাম নেক্সট ভিডিঅ'ত, তেতিয়ালৈ ভালে থাকিব।